গুৱাহাটী মহানগৰ পল্টন বজাৰ ৰেহাবাৰী দক্ষতা নিয়োগ উদ্যমিতা বিভাগৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰিলে অসম তৃণমূল কংগ্ৰেছৰ মহানগৰ সমিতিয়ে। মহানগৰ সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰি নিবনুৱা সমস্যাত ব্যৰ্থ হোৱাৰ শ্লোগান দি চৰকাৰৰ দক্ষতা বিকাশ আৰু নিয়োগ উদ্যমিতাৰ বিভাগৰ কাৰ্যালয়ত শিক্ষাগত সকলো প্ৰমাণপত্ৰ চমজাই দিবলৈ গৈ এইধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰোঁতেই অসম আৰক্ষীৰ দলে বাধা প্ৰদান কৰি প্ৰতিবাদকাৰীসকলক খেদি পঠিওৱাৰ চেষ্টা কৰে। চাকৰিও নাই, সংস্থাপনো নাই, আমাক জুমলা কৰিলে। গতিকে মোদী চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিছোঁ যে যদি আপোনালোকে মিছা কথা কৈ আমাৰ পৰা ভোট ভিক্ষা কৰি আমাক যদি ঠগিম বুলি ভাবিছে, হিমন্ত বিশ্ব শৰ্মা নগৰী সাৱধান কৰি দিছোঁ। এখন চাৰ্টিফিকেট দিছিলোঁ, সংস্থাপন দিয়ক। ইঞ্জিনিয়াৰিং কৰিছে, বিএ পাছ কৰিছে, এই সমূহ চাৰ্টিফিকেট আমি ইয়াত ঘূৰাই দিবলৈ আহিছোঁ। ৰাখি লওক, আপোনালোকে আমাৰ চাৰ্টিফিকেট মূল্যহীন কৰি দিলে হিমন্ত বিশ্ব শৰ্মা। মনত ৰাখিব, আপোনাৰ ল'ৰা যেতিয়া ১৭ বছৰ বয়সত ইমান কোম্পানীৰ মালিক হ'ল, আপুনি আমাৰ লগত কি কৰিলে? আপোনালোকে আমাৰ সংস্থাপনকাৰী লৈ গ'ল, সমস্যাকাৰী লৈ গ'ল। সফলতা প্ৰমাণ কৰক, যিহেতু চাকৰি নিবনুৱাসকলক এতিয়া নিবনুৱাসকলক আভাৱ হৈ আছে। যিটো সময়ত CMI চেণ্টাৰ অফ মনিটৰিং ইণ্ডিয়ান ইকনমিক তথ্য অনুসৰি, আমাৰ তথ্য নহয়, ভাৰতবৰ্ষত 10% নিবনুৱা বৃদ্ধি পাইছে। সমান্তৰালকৈ 2014 চনত মোদীয়ে কৈছিলে যে বছৰি 2 কোটিকৈ নিবনুৱাসকলক সংস্থাপন দিয়া হ'ব। 2 কোটিটো বাকী এতিয়া 8 বছৰত 16 কোটি চাকৰি হেৰুৱালে। ৰিচেণ্টলি 26,000 পদৰ বাবে যুৱক যুৱতীয়ে আবেদন কৰিছিলে। 26,000 পদৰ বাবে 14,017গৰাকীয়ে আবেদন কৰিছিলে আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে এপ্লাই কৰিছিলে 5,311গৰাকী ছাত্ৰ-ছাত্ৰীয়ে। নিবনুৱা সমস্যা কিমান ভয়ানকভাৱে বৃদ্ধি পাইছে। চৰকাৰে যি এডভান্টেজ আছামৰ কথা কৈছিলে, চাহ বাগান বিক্ৰী কৰিলে, লগতে দুটাকৈ কাগজ কল বিক্ৰী কৰিলে, এইবোৰ চব আভুৱা পৰিছে। লগতে যি স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং আমি দিছপুৰতো ঘেৰাও কৰিম, দৰকাৰ আমি মুখ্যমন্ত্ৰীৰ হাতত আমাৰ চাৰ্টিফিকেট জমা কৰিম আৰু আমি ইয়াতে আমি